প্ৰিয় বন্ধু-বান্ধৱীসকল, হিন্দু ধৰ্মত পূজাৰ বাবে চাকি জ্বলোৱাৰ পৰম্পৰা আছে আৰু চাকি জ্বলোৱাৰ বাবেও কিছুমান নিয়ম আছে। কেৱল এই নিয়ম অনুসৰি চাকি জ্বলালেহে পূজাৰ সঠিক ফলাফল পাব পাৰি। অন্যথা সেই পূজাৰ ফলত আপোনাৰ লাভৰ পৰিৱৰ্তে ভয়ানক ক্ষতিও হ'ব পাৰে। চাকি এগছি জ্বলোৱাৰ পিছতহে পূজা আৰম্ভ হয়। লাগিলে পূজা আপুনি যোনজন দেৱ-দেৱতাৰে নকৰক কিয়, প্ৰথমে চাকি জ্বলোৱা হয় আৰু তাৰ পিছতহে পূজা আৰম্ভ কৰা হয়। প্ৰদীপ জ্বলোৱাৰ অবিহনে সকলো প্ৰকাৰৰ পূজা আধৰুৱা বুলি গণ্য কৰা হয়। পূজা কৰাৰ সময়ত চাকি জ্বলোৱাৰ পৰম্পৰা সকলোৱে মানি চলে। কিন্তু পূজা কৰাৰ আগতে জ্বলোৱা চাকি গছ জ্বলোৱাৰ কিছু নিয়ম আছে আৰু বেছিভাগ মানুহেই সেই নিয়ম মানি নচলে আৰু সেইকাৰণেই পূজাৰ সম্পূৰ্ণ ফল পাবলৈ সক্ষম নহয়। আপোনালোকে কৰা পূজাৰ সম্পূৰ্ণ ফলাফল পাবলৈ আপুনিও চাকি জ্বলোৱাৰ নিয়ম মানি চলিব লাগে। বন্ধুসকল, প্ৰতিদিনে মানুহে নিজৰ ঘৰৰ মন্দিৰতেই হওক বা গোসাঁই ঘৰত অথবা পূজাস্থলীত চাকি বন্তি জ্বলায়। কিন্তু বহুতেই এই চাকি জ্বলোৱাৰ নিয়ম নীতিবোৰ সম্পূৰ্ণকৈ নাজানে। আপুনি, মই আৰু আমি সকলোৱে ভগৱানৰ নাম লৈ চাকি গছ জ্বলাওঁ। কিন্তু কেতিয়াবা বাৰু আপুনি মন কৰিছেনে, আপুনি আৰু মই জ্বলোৱা চাকি গছিয়ে আমাৰ জীৱনলৈ কিবা অশুভ সংকেত কঢ়িয়াই আনে নেকি? আপুনি জ্বলোৱা চাকি গছি সম্পূৰ্ণকৈ জ্বলি শেষ হয়নে? নে কেতিয়াবা চাকি গছিত ব্যৱহাৰ কৰা তেল বা ঘিউ আধা থাকি যায় নেকি? নাইবা চাকি গছি জ্বলিবলৈ ব্যৱহাৰ কৰা শলিতাডাল আধা জ্বলিবলৈ থাকি যায় নেকি? আৰু এটা কথা, কেতিয়াবা আপুনি জ্বলোৱা চাকি গছিৰ শলিতাডালত ফুলৰ নিচিনাকৈ থোপা বান্ধে নেকি? শলিতাত ফুলৰ দৰে থোপা বন্ধাৰ অৰ্থ কি আপুনি জানেনে? এনেকুৱা কিবা হ'ব পাৰে নেকি যে আপুনি জ্বলোৱা চাকি গছিৰ লগত আপোনাৰ জীৱনৰ কিছুমান সমস্যা জড়িত হৈ আছে? আপুনি বাৰু প্ৰথম জ্বলোৱা শলিতাডালতে পুনৰ চাকি জ্বলায় নেকি? যদি আপুনি তেনে ভুল কৰি আহিছে বা কৰি আছে, তেন্তে তাৰ পৰিণাম আপুনি ভোগ কৰিবই লাগিব। হয় বন্ধুসকল, আজি আমি জানিম যে চাকিৰ লগত জড়িত কিছুমান নিয়ম নীতি আৰু ৰহস্যৰ কথা। গতিকে ভিডিঅ'টোৰ মাজলৈ যোৱাৰ আগতে আপোনালোকৰ ওচৰত এটা সৰু অনুৰোধ। যদি আপোনালোক আমাৰ এই চেনেলটোলৈ নতুনকৈ আহিছে, তেন্তে আমাৰ এই ভিডিঅ'টো লাইক কৰি আন 10জনে উপকৃত হ'ব পৰাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ে যেন। আৰু যদি আপুনি মা লক্ষ্মীৰ প্ৰিয় ভক্ত হয়, তেন্তে কমেণ্ট বক্সত জয় মা লক্ষ্মী বুলি লিখি দিবলৈ পাহৰি নাযাব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, আপুনি যেতিয়া চাকি গছি জ্বলায় তেতিয়া হয়তো চাকি গছি বেছিকৈ জ্বলিবলৈ আৰম্ভ কৰে, নাইবা চাকি গছ নুমাই যায়, বা চাকি গছ সম্পূৰ্ণকৈ জ্বলি শেষ হৈ যায়, নাইবা চাকি গছ আধা জ্বলি নুমাই যায় আৰু শলিতাডালত থাকি যোৱা ছাইখিনিয়ে ফুলৰ দৰে আকাৰ লয়। এই গোটেই কথাখিনি আমাৰ জীৱনলৈ ধনাত্মক বা ঋণাত্মক সংকেত কঢ়িয়াই আনে। প্ৰথমতে আমি জানো আহক, শলিতাডালত যে ফুল সদৃশ থোপা বান্ধে তাৰ অৰ্থ কি? সাধাৰণতে যেতিয়া আমি ভগৱানক সম্পূৰ্ণ শ্ৰদ্ধা আৰু ভক্তিৰে পূজা অৰ্চনা কৰোঁ, অৰ্থাৎ ভগৱানক প্ৰাৰ্থনা কৰোঁ, তেতিয়া ভগৱানৰ ফালৰ পৰা কিবা নহয় কিবা এটা সংকেত নিশ্চয় পোৱা যায়। এই সংকেতৰে এটা হৈছে চাকি গছিৰ শলিতাডালত ফুলৰ দৰে থোপা বন্ধাটো। পূজা কৰি থকা সময়ত আপুনি জ্বলোৱা চাকি গছিত যদি ফুলৰ দৰে থোপা বন্ধাটো পৰিলক্ষিত হয়, তেন্তে সেইটো এটা অতি শুভ সংকেত বুলি মান্যতা দিয়া হৈছে। ইয়াৰ অৰ্থ হৈছে যে ভগৱান আপোনাৰ পূজা অৰ্চনাত খুব প্ৰসন্ন হৈছে। ভগৱানে আপোনাৰ পূজা স্বীকাৰ কৰিছে, আপোনাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছে আৰু এনেকৈও কোৱা হয় যে ভগৱানে আপোনাক কিবা নহয় কিবা এটা ৰূপত সহায় কৰি আছে। যদি আপোনাৰ ঘৰত কোনো দিব্য শক্তিৰ বাস আছে, অৰ্থাৎ কোনো দিব্য শক্তিৰ বাস থাকে, তেন্তে সেই দিব্য শক্তিয়ে আপুনি পূজা কৰি থকাৰ সময়ত আপোনাৰ লগত সমানে প্ৰাৰ্থনাত ভাগ লয় আৰু তেতিয়াই মনত ৰাখিব যে আপুনি জ্বলোৱা চাকি গছিত এটাতকৈও বেছি ফুল সদৃশ থোপা বান্ধিব। ইয়াৰ অৰ্থ এইটোৱে যে আপুনি বহুত ভাগ্যশালী। এতিয়া জানি লওঁ আহক, চাকি জ্বলোৱাৰ সময়ত পালন কৰিবলগীয়া কেইটামান বিশেষ প্ৰয়োজনীয় নিয়ম। নাম্বাৰ 1,
সদায় চাফ চিকুণ চাকিহে জ্বলাব লাগে। যদি আপুনি আগতেই জ্বলোৱা শলিতাৰে চাকিগছ জ্বলায় বা সেই চাকিগছ চাফ চিকুণ নকৰাকৈ জ্বলায়, তেন্তে ভগৱান আপোনাৰ ওপৰত প্ৰসন্ন হোৱাৰ পৰিৱৰ্তে অসন্তুষ্টহে হ'ব। তাৰ বাবে আপুনি ভয়ানক পৰিণাম ভুগিবলগীয়া হ'ব পাৰে। ইয়াৰ ফলত আপোনাৰ সম্পূৰ্ণ হ'বলৈ ধৰা কোনো কাম আধাতে ৰৈ যাব পাৰে। আপোনাৰ সঞ্চিত হোৱা ধন অনাহৰত খৰচ হ'ব পাৰে বা খৰচৰ নানান ধৰণৰ পথ মুকলি হ'ব পাৰে। আনহাতে আপোনাৰ হাতলৈ ধন অহাৰ পথ বন্ধ হৈ পৰিব পাৰে। সেয়েহে আপুনি ধ্যান দিব যাতে আপুনি সদায় পৰিষ্কাৰ চাকিহে জ্বলায়। নাম্বাৰ 2, বাৰে বাৰে কেতিয়াও চাকি সলনি কৰিব নালাগে। কিছুমান মানুহৰ এটা অভ্যাস থাকে যে প্ৰায়ে কেইদিনমানৰ মূৰে মূৰে জ্বলোৱা চাকিগছ সলনি কৰি পেলায়। এনে কৰিলে তেওঁ যি সিদ্ধি পাব লাগিছিল তাৰ পৰা বিৰত হৈ পৰে। এগছি চাকি সদায় জ্বলালে তাত সকলো দেৱ দেৱীৰ শক্তি সংযুক্ত হয় আৰু সকলো দেৱ দেৱীৰ আশীৰ্বাদো সংযুক্ত হৈ থাকে, যাৰ বাবে সিদ্ধি পোৱাত সহায় হয়। নাম্বাৰ 3, চাকি জ্বলাওঁতে সদায় আপোনাৰ দেহ মন পবিত্ৰ হৈ থাকিব লাগে। চাকি জ্বলাওঁতে যদি আপোনাৰ দেহ মন পবিত্ৰ হৈ নাথাকে, শুদ্ধ হৈ নাথাকে, তেতিয়া সেই চাকিৰ পৰা বা সেই প্ৰাৰ্থনাৰ পৰা আপুনি একো ফল আশা কৰিব নোৱাৰে। তাৰ কাৰণে আপোনাৰ উন্নতিত বাধা আহিব পাৰে। সেয়েহে সদায় চেষ্টা কৰিব যে শুদ্ধ মনে পবিত্ৰ শৰীৰেৰে নতুন শলিতা ব্যৱহাৰ কৰি চাফ চিকুণকৈ চাকিগছ জ্বলাবৰ বাবে। নাম্বাৰ 4, ঘৰ বা মন্দিৰত সূৰ্য উদয় বা সূৰ্যাস্তৰ মাজতহে চাকি জ্বলাব লাগে। নাম্বাৰ 5, ৰাতিপুৱা আৰতিৰ সময়ত এগছি চাকি জ্বলাই তাৰ পিছত সন্ধিয়া আৰতিৰ বাবে এগছি চাকি জ্বলাব লাগে। নাম্বাৰ 6, ধৰ্মীয় বিশ্বাস অনুসৰি সন্ধিয়াৰ চাকিগছি পূব দিশলৈ মুখ কৰি জ্বলাব লাগে। নাম্বাৰ 7, বাস্তু শাস্ত্ৰৰ মতে চাকিৰ সীসা উত্তৰ দিশৰ ফালে থকাটো শুভ হয় বুলি মনা যায়। নাম্বাৰ 8, চাকিৰ দিশ সদায় ঠিক ভগৱানৰ সন্মুখত হ'ব লাগে। নাম্বাৰ 9, ঘিউৰ চাকি সদায় বাওঁফালে ৰাখি জ্বলাব লাগে। তেলৰ চাকি সদায় সোঁফালে ৰাখি জ্বলাব লাগে। নাম্বাৰ 10, পুৱা 5 বজাৰ পৰা 10 বজালৈ চাকি জ্বলোৱাটো শুভ বুলি বিশ্বাস কৰা হয়। নাম্বাৰ 11, একে সময়তে সন্ধিয়া 5 বজাৰ পৰা সন্ধিয়া 7 বজালৈ সময়খিনি চাকি জ্বলোৱাৰ বাবে শুভ বুলি বিশ্বাস কৰা হয়। নাম্বাৰ 12, চাকি জ্বলাই থাকোঁতে শুভং কৰোতি কল্যাণম আৰোগ্যম ধন সম্পদম শত্ৰু বুদ্ধি বিনাশয় দীপকায় নমস্তুতে মন্ত্ৰ জপ কৰিব লাগে। আপুনি জ্বলোৱা চাকি গছিৰ পৰা যদি চমৎকাৰ চাব বিচাৰে, তেন্তে একেৰাহে প্ৰায় 10-20 বছৰ ধৰি জ্বলোৱা এগছি বন্তি জ্বলাওক। এনে কৰিলে আপুনি সদায় কৰা প্ৰাৰ্থনা সেই চাকিগছিত নিহত হৈ পৰিব আৰু আপোনাৰ ভক্তিত শক্তি আহিবলৈ আৰম্ভ কৰিব। কোৱা হয় যে চাকিৰ চমৎকাৰ পাবলৈ কোনো ৰোগত আক্ৰান্ত ব্যক্তিয়ে যদি কোনো এক পৰিষ্কাৰ পাত্ৰত অলপ গংগাজল মিহলোৱা পানী লৈ তাত চাকিগছ তিয়াই থৈ কিছু সময়ৰ পিছত উলিয়াই আনি সেই পানী নিয়মিত ৰূপত পান কৰে, তেন্তে তেওঁ সেই ৰোগৰ পৰা পৰিত্ৰাণ পোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। কাৰণ চাকিগছিত এক দিব্য শক্তি নিহত হৈ থাকে। আপোনাৰ ঘৰত বা আপোনাৰ ব্যৱসায়ত যদি কাৰোবাৰ বেয়া নজৰ লাগিছে, তেন্তে আপুনি ঘৰৰ মন্দিৰত জ্বলোৱা চাকিগছ তামৰ পাত্ৰত পানী লৈ তাত তিয়াই ৰাখিব লাগে আৰু এদিনৰ পিছত এই পানীখিনি আপোনাৰ ঘৰত বা আপোনাৰ ব্যৱসায় স্থানত ছটিয়াই দিব লাগে। এনে কৰিলে অশুভ শক্তিৰ নাশ হয় বুলি কোৱা হয়। বন্ধুসকল, ধৰ্মীয় বিশ্বাসেই হওক বা অবিশ্বাসেই হওক, লাগিলে যিয়েই নহওক, কিন্তু আপুনি যদি জ্বলি থকা চাকি এগছি দেখে, তেন্তে আপোনাৰ মনটো আপোনা আপুনি অন্য এক ধৰণৰ প্ৰশান্তিৰ অনুভৱ কৰিব। হয়তো সেইকাৰণেই যিকোনো শুভ কৰ্মৰ আৰম্ভণিতে চাকি এগছি জ্বলোৱাৰ পৰম্পৰা চলি আহিছে। এই বিষয়টোৰ ওপৰত যদি আপোনাৰ কোনো ধৰণৰ মতামত আছে, তেন্তে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আশা কৰিলোঁ আজিৰ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভাল লাগিল তেন্তে আমাৰ এই চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈ ইমানেই। শুনি থাকক জ্ঞানৰ গংগা।